আজি মোৰ ভিডিঅ'টোত লৈ আপোনালোকক ক'বলৈ নমস্কাৰ। ভিডিঅ'টো শেষলৈ যাব, যোনে নাচাই তেওঁলোকৰ এনেই যাব। চাওক আমি বৰ্তমান ক'ত আছোঁ। আমি বৰ্তমান আছোঁ নিষ্কৰীয় ৰেল ষ্টেচনত, মই য'ত ভিডিঅ' বনাইছিলোঁ। আজি ফিষ্টি ষ্টেচনত আছোঁ আৰু আমি যাম গুৰেশ্বৰ। আমাৰ গুৰেশ্বৰে আমাৰ ঘৰত যাম, আমাৰ ট্ৰেইনত যাম। তেন্তে চাওক ভিডিঅ'টো, ফুল ভিডিঅ' দেখাম। এইটো হৈছে ৰেল ষ্টেচন আৰু ৰাতি এতিয়া বাজিছে 6টা, কাৰেক্ট 6টা। আৰু ইয়াত ৰাতি বৰষুণ দিছিল, সেইকাৰণে মেঘ চাওক। এই চাওক আমাৰ ট্ৰেইন আহি পালে, চাওক। লাষ্টত দাপালতে যাব লাগব নেকি? সেই লাষ্টত রাবাতে বলবেন। যাবি যাবি বেয়া যাবি। যাবি লালসা এই চাওক আমি ৰঙিয়া ষ্টেচন আহি পালোঁ, ৰঙিয়া জংচন। আৰু আমি চাওক ৰঙিয়া জংচন পাই গ'ল। এই হয় ক'ত যাব হান? আমি ওদালগুৰি গাঁৱত চাওক মই ক'ত যাব নেকি? এটা খালি ছিলে আর আমি এটা ওদালগুড়ি ট্রেন ছিল जो কত লিখনি যারা সব রঙিয়া স্টেশন আহি গ'লো, ৰঙিয়া জংচন। আপোনালোকে পাৰাপশ্চিম ট্ৰেইনত ট্ৰেভেল কৰিব, বহুত একদম সস্তা হয় টিকেট। পাঠশালাৰ পৰা ৰঙিয়াকলৈকে বেছি। আৰু চাওক আমি ট্ৰেইন পৰা নামিলোঁ আৰু এখন আছে ট্ৰেইন, আৰু আমি গুৰেশ্বৰ আহি পালোঁ।
এইখন ট্ৰেইনত আমি আহিছোঁ একদম লাষ্টত ডাব্বাত ষ্টেচনটো ডাঙৰে দিয়ক এতিয়া হৈছে 9:40 আৰু আমি ট্ৰেইনত উঠিছিলোঁ 6:45 আমি ট্ৰেইনত 6:45 উঠিছোঁ নে 6:45 ফালি যাওঁ চাওক ইয়াত 3-4খন ট্ৰেইন আছে এইখনত আমি আহিছিলোঁ থমে আছে যাই আছে যে ট্ৰেইন এইখন ট্ৰেইন যাব লালমাইকি ৰঙাপাৰা ৰ এইবিলাক আছে কাটাশিল ফাটাশিল गेला ट्रेन तर आम्ही बासूत जाम শেষ এরে এটা ট্রেকও খালি না এটা 3টা ট্রেক আছে 3খানতে ট্রেন আছে দেরি করা না যো এই চাওক এখন ট্ৰেইন ৰাখা আছে দিয়ক কিমান তলত ডিফাৰেঞ্চ এটা যদি মানুহ যদি এটা ফাঁচি যায় যে তলত ঘূৰি ৰাখে মানুহ নমৰে এই চাওক এইবিলাক ট্ৰেইন ৰাখা আছে আৰু আমি এতিয়া গুৰেশ্বৰলৈকে যাই আছোঁ আমি গুৰেশ্বৰৰ য'ত বাছ ষ্টেণ্ড অম্বৰচিঙৰ বাছ যায় তালৈকে যাই আছোঁ আৰু এইখন মালটনা ৰেলি এইবিলাক কি হা হেৰি আছে ড্ৰাইভাৰ ৰাস্তাৰ আৰু গুৰেশ্বৰ আৰু আমি যাই আছোঁ ৰ'দে এইবিলাক চাওঁ কেজি আৰু এটা লাইন চেঞ্জ কৰে লাইনটো ঘূৰি দে আরে ঋতু কই বে ঘুরেছি রে হ্যাঁ ওই ঋতু ট্রেক বদলে দিয়ে যেতে এই গুরেশ্বর চাকাতে আকৌ জইন হৈ যায় আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত শীঘ্ৰে লগ পাম আৰু এতিয়া বহুত ৰ'দ যিহেতু এতিয়া আৰু ঘৰত যায় আৰু মোবাইলটো বেছি চাৰ্জ নাই দিয়ক পিছে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম প্লিজ ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰো কৰি দিব